জীৱন কি সহজ সৰল এই শব্দ। এই তিনিটি আখৰতেই যদি সমাপ্ত হয় এই যাত্ৰা, হয়তো হ'ল হয়। কিন্তু এই কিন্তুবোৰ জানো কেতিয়াবা আঁতৰিব? ভবা নাছিলোঁ তুমি ইমান নিষ্ঠুৰ হ'বা বুলি। মনত পৰে সঘনাই তোমাৰ শোৱাপাটিৰ তলত থকা মোৰ সেই এক্সাম কপিবোৰলৈ। তোমাৰ মৰম, চেনেহ আৰু মোকলৈ কৰা সৌ সাগৰ বিশাল আশাবোৰ ভাহি আহে মোৰ দুচকুলৈ বুৱতী নৈৰ সোঁতৰ দৰে। মনত আছে মোৰ তুমি যে কৈছিলা মই হেনো তোমাৰ গৌৰৱ। ঠিকেই চাগে কৈছিলা তুমি দেউতা। মই কৰিছিলোঁ তোমাৰ তেনেই নিকৃষ্ট এটি সপোন পূৰণ। কিন্তু তুমি যে নাছিলা সেই মুহূৰ্ত উদযাপন কৰিবলৈ। पिता का मोल है क्या, पास रह के जाना नहीं, प्यार पिता से करें ये कह न पाए कभी। কিয় হ'লা ইমান স্বাৰ্থপৰ? এতিয়া হয়তো মই অন্যমনস্ক। তোমাৰ সপোন গছকি যোৱাৰ পথত মাথো এবাৰলৈ লাগে মোক তোমাৰ সান্নিধ্য। আজিও অবুজ মই, নিষ্ঠুৰ আছিলা তুমি নে সেই সৃষ্টিকৰ্তা ভগৱান? মাথো সান্তনা লৈছোঁ এষাৰি বাক্যৰে, এয়াইতো জীৱন।